তেওঁ থাকিব, মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব, আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। সেই সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। বাকী আমি যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকী সকলেও যোনে যেনেকে আগতে গৈ চকীত বহিব পাৰে তেনেকে বহিব। আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ড অভাৰ কৰি দিম। আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম। আৰু যিটো জাগাত বা যিটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি তাক বন্ধ কৰি দিম, যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটো অসুবিধা কৰিব নোৱাৰে। আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম। আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব। আৰু কঠোৰ নহয়, অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ। Will not allow anybody to take the law into their own hands. আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে। আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফী আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিলে। সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফী যেনেকে কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে। উইল টেক ষ্ট্ৰং এণ্ড ষ্ট্ৰিকেষ্ট পচিবল একশ্যন। কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকে ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ। মই
আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to জুবিন or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে ইউ গিভ ইউৰ ষ্টেটমেণ্ট এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেণ্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নলব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেতিয়াহ'লে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰোঁ আমি তেওঁলোকক একমডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী ছিংগাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে ছিংগাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষীৰ দল এটাও ছিংগাপুৰলৈকে যাব ছিংগাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিশা বা পিছদিনা যি বোলে কিবা আছিল হা So, আমি ছিংগাপুৰৰ পৰাও যিমান তথ্য পাৰোঁ আমি আহৰণ কৰিম আৰু খুব সোনকালে ছিংগাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে ইফ ইট ইজ নট স্পেকুলেশ্যন তেওঁলোকৰ লগত তথ্য আছে তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CIDত আপোনালোকৰ ষ্টেটমেণ্ট দিয়ক আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম মই আকৌ এবাৰ কম যে জুবিনে অসমক প্ৰাণ ভৰি ভাল পাইছিলে বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে জুবিনৰ সহমৰ্মিতা অত্যন্ত মানৱীয় আছিলে গতিকে এই গোটেই পৰিস্থিতিটোত আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকল যাতে কোনো কাৰণতে তাৰ পণবন্দী হ'ব নালাগে তাৰ বাবে মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাম আপোনালোকে যদি কিবা খুদিব on the autopsy part there has been a public demand so you are going to that is not a public demand there is a demand by certain people like Akhil Gogoi and but because after a autopsy is done by Singapore and a most neutral country there should not have been new demand but as government we are trying to accommodate those demands যাতে পিছত এবিলাকক লৈ এটা বিতৰ্ক কৰা নহয় মই ছিংগাপুৰৰ পৰা কেতিয়া আহিব কেনেকৈ আহিব ইমানটো মোৰো পাৱাৰ নাই সুধিবৰ কাৰণে গতিকে ইমান কথা মই তেওঁলোকেতো মই ফোন কৰিলে ফোনো নধৰিব গতিকে তেওঁলোকক লেটাৰ ৰগেটৰী দি যিটো নিয়ম আছে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন বিচৰাৰ এটা নিয়ম আছে এই নিয়মৰ মাজেৰে আমি খোজ কাঢ়িব লাগিব Mr. Chief Minister. সাধাৰণ লোকে পাৰ্থী শৰীৰৰ লগত খোজকাঢ়ি যাব পাৰিব ৰাস্তাৰ দুইফালে থিয় হৈ থাকিব পাৰিব গতিকে সাধাৰণ লোকৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবন্ধকতা নাই খালি এটাই প্ৰতিবন্ধকতা আছে যে গাড়ী লৈ নাযাব কালি ৰাতি আজিৰ পৰা ইনফেক্ট আমি ৰাস্তাটোত গাড়ী চলোৱা বন্ধ কৰি দিছোঁ ট্ৰাক আদি কালি আমি গাড়ীও যোন যাব খুজিছে তেওঁলোকক আমি আমচিং জোৰাবাটৰ ৰাস্তা দি যাব কৈছোঁ সেই ৰাস্তাটো যাতে এভয়েড কৰে আমি ভেহিকুলাৰ ট্ৰেফিক মুভমেণ্ট কালি 4টা বজালৈকে আমি কমপ্লিট বন্ধ কৰি দিছোঁ ৰাস্তাটো সৰু বৰ সব গাড়ী এতিয়া কিজানি বন্ধ হৈয়ে গৈছে অলৰেডি Sir, kali alop limited crowd or kotha apni 5000 man manhor kotha koisile limited crowd or kotha নাই ক্ৰাউডটো মই কণ্ট্ৰোল কৰিব নোৱাৰো মই কৈছো যে ফিল্ডখনত 500 পৰা 7000 মানুহ বহিব পাৰিব বাকি মানুহবোৰটো এনেকুৱা নহয় যে কমপ্লিট বহি থাকিব কোনোবা আহিব কোনোবা যাব ইট উইল বি এ 3 hours ceremony আজি তেওঁলোকৰ পূজাৰী সকলেও গৈ চাই আহিছে হাইৱেটো আমি বন্ধ কৰি থৈ দিম টেলিভিশ্যনতো লাইভ টেলিকাষ্ট হ'ব DIPR আপোনালোকক ফিড দিব
গতিকে আপোনালোকে ফিড ব্যৱহাৰ কৰিব পাৰিব আৰু বিভিন্ন জায়গাত আমি ডিসি সকলক কৈছো যে স্ক্রিন ৰাতিপুৱা সানত দেখা পোৱা নাযাব সেইকাৰণে বিভিন্ন জায়গাত টেলিভিশন আদি আজিও মই সংঘ ক্লাব আদিক অনুৰোধ কৰিছো যে গাঁৱত টেলিভিশন লৈ পেলাই জুবিনক শেষ কৃত্যটো দেখুৱাব পাৰে গোটেইখিনি Mr. Chief Minister. আপোনালোকক এটাই কথা তাত মই দিছে মিডিয়া বা কিবা বুলি মই বিশেষ মানে মই একো ব্যৱস্থা লব তাত মোৰটো হাতত কোনো ক্ষমতা নাই যেটো পৰিবেশৰ সৃষ্টি হয় গতিকে মিডিয়াৰ কাৰণে স্থান এটা ৰখা হৈছে মিডিয়াৰ অভিভেন আদি যে তাত যাব পাৰিব মই ভাবা নাই 6টা ড্ৰোন আমি কৰিছো গতিকে আপোনালোকে ডিআইপিআৰ ৰ লগত যোগাযোগ কৰক কিন্তু মিডিয়াৰ কাৰণে তাত আমি স্পেশাল জায়গা এটা আমি কৰো যাবৰ কাৰণে আপোনালোক যাব পাৰে বাট মোৰ ৰিকুৱেষ্ট হ'ব যে আপোনালোকে মৰ্নিংতে যাব বিফৰ ডোন্ট একম্পেনি দা প্ৰসেছনৰ লগতো খোজকাঢ়ি যাব পাৰে কিন্তু মিডিয়াৰ ভেহিকুল গলে আমি আপত্তি নকৰো কিন্তু মিডিয়াৰ গাড়ীখন পাৰ্ক ক'ত কৰিব হেতু আপোনালোকে সিদ্ধান্ত লৈ ল'ব স্যার যেহেতু মৰণোত্তৰ পৰীক্ষা সিংগাপুৰতো কৰা হল ইয়াতো কৰা হল আৰু এটা দাবী উত্থাপন হৈ আছে যে বিশেষজ্ঞ সমিতি এখন গঠন কৰাৰ কথা কৈছে কৰি দিব পাৰে তাতো কৰি দিয়ক বিশেষজ্ঞৰ নাম দিয়ক আমি গঠন কৰি দিম বিশেষজ্ঞ মানে কিহৰ ওপৰত মানে পোষ্টমৰ্টেম ৰিপৰ্টটো যাতে তন্নতন্নকৈ চাব চিকিৎসকৰ দল তন্নতন্নকৈ যদি আমাৰ মেডিকেল কলেজে সকলো পোষ্টমৰ্টেম তন্নতন্নয়ে কৰি কৰে যদি কোনোবা আপোনালোকৰ বিশেষজ্ঞৰ কিবা নাম আছে তৎকালীনভাৱে আমাক দি দিয়ক পীযুষ হাজৰিকাক অলপ পিছতে পঠাই দিয়ক আমি হেতু গঠন কৰি দিম মানে স্যার এটো মোৰ মানে ব্যক্তিগত প্ৰশ্ন নহয় এটো সোশ্যাল প্ৰত্যেকটো মিডিয়াতে মানে সোশ্যাল মিডিয়া কৰা মানুহবিলাকে ভাবিছে যে দুখীয়া মানুহজনৰ পোষ্টমৰ্টেমটো তন্নতন্নকৈ কৰা নহয় সকলো পোষ্টমৰ্টেম তন্নতন্ন কৰিয়ে কৰা হয় আৰু ভিডিওগ্ৰাফি কৰা হয় ভিসেৰাটো ৰাখি দিয়া হয় আৰু পোষ্টমৰ্টেম সদায় আমি আন্ডাৰ দা ভিডিওগ্ৰাফি কৰো গতিকে আপোনালোকে জুবিন গাৰ্গক কোনটো ফালে লৈ যাব খুজিছে এটো আপোনালোকে জানিব কিন্তু মই জানো যে আমি বিশেষজ্ঞ বুলি কলে অসমত বিশেষজ্ঞ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰখিনি তাৰ লগত বিশেষজ্ঞ মই এইমছকো যোগ কৰি দিছো গতিকে আপুনি যাৰ হৈ প্ৰশ্ন খুদিছে তেওঁৰ যদি মনত কোনোবা বিশেষজ্ঞৰ নাম আছে আমি যোগদান কৰি দিব লাগে পীযুষ হাজৰিকাক আপোনালোকে জনাই দিব আমি তেখেতসকলকো মাতি লম খালি 1 ঘণ্টা মানৰ ভিতৰতে বিশেষজ্ঞৰ নাম দিব Mr. Chief Minister, if you can clarify in terms of what made the state government decide that there should be another postmortem. Number two. You see, there is I myself is a big fan of Zubin, and I personally feel that he should be above controversy. The way because the postmortem report cannot be better than Singapore in Guwahati because they are technically much better place than Guwahati. So I personally did not wanted to encourage a cutting of his body. You know how postmortem is done. But still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have seen 1 or 2 leading people has also raising this demand. So we have decided to accept the demand, and morning it will take 2 hours. We will go through the process. And his family also consented. His wife, I discussed with his wife through Pavitra, and the family has also said that okay, let it be done. We have no problem. Also, in terms of the CID investigation, now you're going to reach out to the authorities in Singapore. You see, I cannot reach out to Singapore. There is a procedure of Interpol how to reach out. So we have to follow that procedure. We have to move to the Guwahati court. The Guwahati court will issue a letter rogatory. So on that, with that letter rogatory, our people will go to Singapore, and I believe that Singapore will cooperate. তেওঁলোকৰ আজি পুৰোহিত গৈছিলে আৰু পৰিয়ালৰ পৰাও কেইবাজনো ব্যক্তি গৈছিল প্ৰথম তেওঁলোকে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আমি যেটো স্থান নিৰ্বাচন কৰিছো দে আৰ ভেৰি হ্যাপি যে হয় এটা
খুব ভাল স্থান এটা নিৰ্ধাৰণ কৰা হৈছে পুৰোহিতে এখন ডাঙৰ তালিকা দিছে কি কি বস্তু লাগিব নালাগিব আমি ব্যৱস্থা কৰিছো আৰু মুখাগ্নি কোনে কৰিব অবভিয়াছলি মই প্ৰশ্নটো সোধা নাই আৰু হয়তো ৰাতিপুৱালৈকে গম পাব বা আপোনালোকেও সাংবাদিক হিচাপে ঘৰত সুধি ল'ব পাৰিব মই আৰু ইমান ডিটেইলছলৈকে যোৱা নাই কিন্তু দেউতাক যথেষ্ট অসুস্থ আৰু গোটেই যোৰহাটলৈকে নিনিয়াৰ গোটেই কথাটোৱে পৰিয়ালে কয় যে দেউতাকৰ কাৰণে দেউতাক ইমান দূৰ যাব নোৱাৰে স্যার যোৰহাটৰ প্ৰগ্ৰামটো এজ ইট ইজ আছে যেনেকা কালি কৈছিলে আপুনি 13 দিনৰ দিনাখন যেটো অনুষ্ঠান এটো যোৰহাটত হ'ব 11 দিন আৰু 13 দিন দুটা অনুষ্ঠান হয় 13 দিনৰ অনুষ্ঠানটো তাত হ'ব সিদিনাখনে চিতা ভস্ম আমি যোৰহাটলৈকে লৈ যাম আৰু গোটেই অনুষ্ঠানটো চৰকাৰে কৰিব আৰু জুবিনৰ পৰিয়ালে তাত অংশগ্ৰহণ কৰিব ইনক্লুডিং জুবিনছ ৱাইফ চক আপোনালোকে জানে যে ধৰক যোৰহাটতে মই নিজেও বিচাৰিছিলো তাত এটা আৰ্গুমেন্ট আছিল যোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলো যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰো কিন্তু এপিলটো ডিমাণ্ডলৈকে কনভাৰ্ট কৰাটো হেতু উচিত নহয় আৰু মই ভাবো যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সঁচাই লাগে যোৰহাটত নিবৰ কাৰণে অখিলে গৰিমাৰ মই এটুকে কৈছো না 2 ঘণ্টাৰ বাবেতো নিব নোৱাৰি তাততো গলে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোতে আহিব লাগিব এটোতো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হল যোৰহাট নিনিব কোনে খুজিছে চৰকাৰেটো প্ৰথম প্ৰস্তাৱ দিছে সৰু সজাইত প্ৰথম বাইটটো ময়ে দিছো তেতিয়া যোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলো যে যোৰহাটত যাব লাগে কিন্তু এটো চৰকাৰী সিদ্ধান্ত নহয় এটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰনোজ পেগুক মই 2-3 বাৰ পঠাইছো গৰিমাক কবৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া সো ইমান ষ্ট্ৰং ইমোশন কেতিয়াবা ৰনোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকে কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকে না কৰিব পাৰিম গতিকে এই বস্তুটো অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু যোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতিক মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশনৰ লগত প্লে কৰিব খুজি আছে তেওঁ it is pure he is playing a pure politics কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত সোশ্যাল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গলো মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব নাযায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তাৰ লগত আজি মোৰ এটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁলোকে
তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক। আজি এই 2 দিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই, মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছো, আপোনালোকে কৰি ল'ব। মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে। এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক। তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। এইটো আৰু যোৱা 2 দিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে? জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে। তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছো। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো সব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে 2 দিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। এখন শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰো, এটা পৰ্যায়লৈকে সহ্য কৰিম, কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছো, মই এইটো হ'ব দিব নোৱাৰো। এটা পৰ্যায়লৈকে ইউ কেন কম্প্ৰমাইজ, ঠিক আছে, কিন্তু যিটো সিদিনাখন যিটো এজন ল'ৰাই কৈছে হল্টিং কিয় নাই, কংগ্ৰেছে সেইটো ৰিটুইট কৰিছে। হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব। যে জুবিনৰ নামত হল্টিং কিয় লগোৱা নাই। আৰু কংগ্ৰেছ দলে দ্য টুইট হেজ বিন ৰিটুইটেড বাই দ্য কংগ্ৰেছ পাৰ্টি। আমি একো কোৱা নাই, ঠিক আছে। আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক। আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা, সন্মান, মৰম, আদৰেৰে বিদায় দিব লাগে। ইমান দুখ লগা কথা হৈছে, কোনোবাই গৈ 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 পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ, এইটো নহয়। এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। মই অনুৰাগী হ'ব পাৰোঁ, কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰো। যি ধৰণৰ কথা কোৱা হৈছে, ই কি কৰিব? ই গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে, যে গোটেই ব্যৱস্থাটো, যদি কিবা হৈছিলে ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই। ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ। যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব। আমিও আছো, আপোনাৰো তথ্য দিয়ক CIDত আহি। কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা, এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে, জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন। ডেফিনেটলি এইটো আমাৰ কিবা আছে, আইনে ক'ব, কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে। ইট কেনট বি আৱাৰ কালচাৰ। গতিকে জুবিনক বিনম্ৰতাৰে সৈতে, মৰমেৰে, আদৰেৰে বিদায় দিয়াটো আমাৰ দায়িত্ব। তাৰ পিছত
মইতো এইবিলাক কথা আপোনালোকক নকওঁ বুলি কৈ আছিলোঁ 2টা বজাৰ পিছত কালি CID অফিচত সময় লওক যে মোৰো ক'বলগীয়া আছে ধুনীয়াকৈ যাওক আজি তেওঁলোকে লিষ্টখনো বঢ়াই বঢ়াই গৈ আছে মই অলপ আগতে ক'লো প্ৰথম শ্যাম কানু মহন্ত এতিয়া তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা এইবাৰ তেওঁলোকে কোনোবা শেখৰ গোস্বামী মই চিনি নাপাওঁ আৰু সঞ্জীৱ নাৰায়ণ আকৌ এই এফআইআৰখন কোনে দিছে নাৰী মুক্তি বাহিনী বঙাইগাঁও আৰু এফআইআৰখন দিয়াৰ পিছত আকৌ এটা উঠাই ল'বৰ কাৰণেও গৈছে তাৰমানে এজাহাৰ 1 ঘণ্টা আগত দিছে আকৌ এটা উঠাই ল'ব গৈছে এইটোৰ লগত কেনেকে হ'ব পাৰিব আপোনালোকে কওকচোন আপোনালোকে খবৰ কৰক বঙাইগাঁৱত এজাহাৰো দিছে এজাহাৰখন দিয়াৰ লগে লগে মই গম পালো ট্ৰান্সফাৰ হ'ল এতিয়া আকৌ তাৰ পৰা মোক কৈছে ছাৰ এখন উঠাই ল'ব খুজিছে আৰু এখন এইটো বস্তু এনেকুৱা নেকি যে আপুনি এবাৰ দিব উঠাই ল'ব গতিকে সেইকাৰণে মই কৈছো যে তথ্য যদি আপোনালোকৰ লগত আছে খুব সুন্দৰ কৰি CIDক আহি দিয়ক আৰু মইতো বহুত বেছি মানে মইতো ভাবিবই নোৱাৰো যে এবাৰ ছিংগাপুৰত পোষ্টমৰ্টেম অটোস্পাই হোৱাৰ পিছত জুবিনৰ শৰীৰটো আকৌ এবাৰ কাটা কুটা কৰিম কিন্তু মইতো মোৰ ব্যক্তিগত অনুভূতিটো ইয়াত নহব আই হেভ টু ডিসাইড এজ এ চিফ মিনিষ্টাৰ গতিকে ৰাইজে বিচাৰিছে মই কৰিব খুজিছো কিন্তু মই ভাবো কোনোবা এটা সময়ত আকৌ মুকে মানুহে প্ৰশ্ন কৰিব যে আপুনি কিয় কাটিলে কাৰণ এইবিলাকতো মেজৰিটি ভইচ নহয় দিজ আৰ ফ্ৰিঞ্জ এলিমেণ্টছ কিন্তু নকৰিলে ক'ব আকৌ নহয় মুখ্যমন্ত্ৰীয়ে কিয় কৰিব দিয়া নাই সেইকাৰণে মই ভাবো যে অহাকালি দিনটো খুব সন্মানেৰ সৈতে জুবিন ডিজাৰ্ভ মোৰ জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে সি মৰমৰ আকলুৱা আছিল মৰম বিচাৰে তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে আৰু তাৰ পিছত যি আছে তেওঁ সিখন দেশলৈকে যাওক তাৰ পিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম আৰু এটা কথা আপোনালোকক কম যে আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰো Mr. Chief Minister, you have yourselves clarified, but don't you think that your decision, as you have put it, would also give a perspective that the government is bowing down to some fringe elements? Look, you have to bow down sometime because otherwise there will be a lot of question on many people. That is why sometime you have to bow down to the people's demand even if they are in minority and that is democracy in India. So it is, you do not go by your own judgment all the time. You have to bow down particularly in this sensitive period. I think you have to go by the people's wish, although they may be in minority. যোৱাকালি নিউজ 18ৰ কেমেৰা এটা ভঙা হৈছে আৰু ছোৱালী সাংবাদিককো অত্যাচাৰ কৰা হৈছে আৰু এইবিলাক সব জুবিনে ভনীয়েকৰ দৰে ভাবিছে মোৰতো সাংবাদিকৰ লগত ইমান ভাল সম্পৰ্ক নাই আপোনালোকে জানে যে মোৰতো ভিউজ আৰ ডিফাৰেণ্ট কিন্তু যিকেজনী ছোৱালীক কালি তাতে কৰা হৈছে 2 গৰাকীকে জুবিনে নিজৰ ভনীয়েকৰ দৰে ভাবিছিল সাংবাদিকৰ কেমেৰাও ভাঙিলে কালি মই আপোনালোকক পিছত ফটোগ্ৰাফ দেখুৱাম এইবিলাক কোৰ লৰা কি কথা আহি যায় অৰিজিনাল জুবিন অনুৰাগীৰ সংখ্যাটো ইয়াতকৈ বহুত বেছি অৰিজিনাল যি জুবিন অনুৰাগী আছে এই সংখ্যাটো বহুত ডাঙৰ বাট কেজন মানে এটো হাইজেক কৰিব খোজে দিস মানে আমিয়ে মানুহখিনিক যেনেকে আনিব লাগিছিল পানী খুৱাইব লাগে ধুনীয়াকৈ আহিব লাগে ফুল দিব লাগে 2 মিনিট সময় শৰীৰটো কাষত থিয় হ'ব লাগে যাব লাগে they did not allow us to do anything আমি যিমান ধুনীয়াকৈ কৰিব খুজিছিলো যে যিখিনিয়ে বেছি সময় কটাব খুজে সন্মুখত গোলটো কাটি দিছিলো তাতে বহি থাকিব প্ৰে কৰিব ধুনীয়াকৈ পাৰ হৈ যাব আৰু কোনবাই থাকিব খুজিব আগত হেঙাৰ এটা বনাই দিছিলো গুটে কোনো there is no order আৰু মইতো জুবিনৰ শৰীৰটো সন্মুখত লৈতো পুলিচক লাঠি চাৰ্জ কৰি ইয়াত
মই সেইটোকে কৈছোঁ যে তাতেতো মই লাঠি চাৰ্জ কৰিব নোৱাৰোঁ আৰু সেইটোকে কৈছোঁ যে দেয়াৰ ইজ মিছমেনেজমেণ্ট কিন্তু সেই মিছমেনেজমেণ্টটোৰ কাৰণে মোৰো দুখ লাগিছে যে মই ভাবামতে আমি কৰিব পৰা নাই বিকজ অফ দিছ ফেক অনুৰাগী সঁচাখিনিয়ে বিচাৰে যে ভাল হওক আৰু আপোনালোকে মোক কওক কোনোবাই পাৰ্থিৱ শৰীৰত মাল্যাৰ্পণ মদ খাই হ'ব পাৰে নেকি এইটোতো অসমত আগে পিছে কেতিয়াও হোৱা নাই আৰু জুবিনৰ দৰে আৰু এটা সম্পদ অহা 50 বছৰ অসমে নাপায় another 50 years জুবিন গাৰ্গ নোলাব ভূপেন হাজৰিকাৰ পিছত জুবিনৰ পিছত আৰু এজন নোলাব যাক আমি গণশিল্পী বুলি কওঁ মানুহৰ মাজত থাকি বম্বেত গান গোৱা বহুত মানুহ ওলাব পাৰে কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন শিল্পী অসমে নেক্সট 50 ইয়াৰ্ছত নাপায় and he doesn't deserve it আজি কিমান আপোনালোকে তাত দেখিলেহেঁতেন জুবিনক যদি আমি ভাল কৰি থব পাৰিলেহেঁতেন তাত দিব্যাংগ অজস্ৰ দৃষ্টিহীন কিমান মানুহ তাতে গ'লহেঁতেন জ্যেষ্ঠজন কিমান মানুহ তাতে গ'লহেঁতেন কিন্তু আমি কি কৰিব পাৰোঁ আমিতো আৰু জুবিনক সন্মুখত ৰাখি লাঠি চাৰ্জ কৰিব নোৱাৰোঁ জুবিনক সন্মুখত ৰাখি we cannot take action সেইকাৰণে মই কৈছোঁ জুবিন যাওকগৈ 2টা বজাত after that they will see what government can do স্যার বৰাকবাৰীলৈকে যাব নেকি স্যার ভস্মটো তেনেকুৱা নতুন নকৰিব ভস্মটো এনেকুৱা বস্তু যে যাক লাগে তেওঁলোকে লৈ যাব পাৰিব আমি যোৰহাটলৈকে লৈ যাম মানে কালি যিটো গধূলি হৈছিলে সিদিনাখন যদি কিবা কাৰণত প্লেনখন দেৰি নহয় যদি মৃত শৰীৰটো নিশা আহিলেহেঁতেন মানে কমিশনাৰে মোকো ক'লে যে ঠিক আছে দেৰি হৈছে যদি ছাৰ অলপ দেৰিয়ে হওক আপুনি কৰিব নালাগে দিনৰ পোহৰত আহক যদি এজ শিডিউল আমি যদি 3টাত আহি পালোহেঁতেন এইটোতো কাৰো হাতত চিটুৱেশ্যনটো নাথাকিলেহেঁতেন আৰু এইবিলাক কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে আৰু জুবিনৰ যদি পত্নীও কিবা এটা কৈছে আৰে আপুনি নেকি জুবিনৰ মালিক আৰে কোন হয় তেলে আপুনি হয় নেকি মানে যিটো পৰ্যায়ত লৈ গৈছে ইট ইজ নট ফেননেছ কিবা কৰি গণ্ডগোল এটা লগাব লাগে আৰু ইয়াততো মই ভাবো যে পৰখীৰ পৰা চাৰ্টেন এলিমেণ্ট হেজ অলছো জইন হেণ্ড যাতে গভৰ্ণমেণ্টখনক দিগদাৰত পেলাব পাৰে যোৱাকালি মই এটা নকওঁ যোৱাকালিৰ আজিতো ইট ইজ অৰ্ডাৰলি এটা ডিজিটেল চেনেলে মই নাম নকওঁ মই কটুতা নকৰোঁ যোৱাকালিৰ ফটোটো আজিৰ ফটো বুলি টুইট কৰি দিছে এতিয়া অথচ আজিতো গোটেই শান্তিত আছে মানুহ যাব পাৰে এইমাত্ৰ মোক পিজুছে দেখুৱাইছে যে যোৱাকালিৰ ফটো এটা আজিৰ বুলি টুইট কৰি দিছে সেইকাৰণে এইটো আৰু এনেকুৱা নহয় যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকে কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গ্যাৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি 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 ভাবি আছে লগতকৈ 26ত ভোট নিদিব আৰে তেনেকা ভোট নালাগেও না যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেইনেকুৱা ভোট ল'লে আপুনি কি কৰিব
কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ সেন্টিমেন্টক ৰেসপেক্ট নকৰে আপোনালোকক মই ভিডিঅটো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰটো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ লৰা হলে মোৰ দেউতা হলে মই আই কেন টেক এ ডিসিশন মই কেনেকৈ লৈ যাব পাৰো গতিকে এই কথাবিলাক মই ভাবো যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এইটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশ্যনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এইটো কালি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ইউনিভাৰ্চিটি কলেজ সমগ্ৰ অসমতে বন্ধ থাকিব চৰকাৰী অফিচ খালি কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব বাকি জায়গাত চৰকাৰী অফিচ খোলা থাকিব এটা বিশেষ বিষয় সুধো কিয় আজি 5খন জিলাত শান্তিপূৰ্ণভাৱে ভোটদান হৈছে 35 লক্ষ জনতা অংশগ্ৰহণ কি ক'ব চক বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয় প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে যোনে নিযুকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে অলমোষ্ট 70% পোলিং হৈছে বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবো যে ই এটা নতুন আৰম্ভণি হল কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই কোনেও কাকো গালিগালাজ কৰা নাই বিক্ষিপ্ত দুই এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে তাত কোনো যে আমি জিকিবই লাগিব সকলোৱে ডেমক্ৰেসি মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোট গণনাটো মই অনুৰোধ কৰিম কোনোবা জিকিব কোনোবা হাৰিব কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি Mr. Chief Minister, you have highlighted the unruly behavior of the crowd. Tomorrow also crowd management will be a concern for you. Tomorrow also it will be concerned, but as long as Jubin is there, I am restrained. Because Jubinor mitra khoritu khonmukhot rakhi, I cannot do anything. So somehow we will organize it. Kino tato kunubai jodi orderly aha kore, management aha kore, moi najanu kimandur moi koribo parim. Hekarne moi ৰাইজক এইটোকে অনুৰোধ কৰিম যে জুবিনৰ সমাধিটো সদায় থাকিব সমাধিত গৈ আমি সদায় সেৱা কৰিব পাৰিম টেলিভিছনত আপোনালোকে লাইভ টেলিকাষ্ট কৰক সকলোৱে তাক চাওক কিন্তু তাতে যোৱাৰ কাৰণে তাৰ লোকেল মানুহে মোক কোৱা মতে বহুত হ'ব সেই অঞ্চলটোৰ তাতে যাই কোনোবাই যদি আশা কৰে যে চৰকাৰে মোক চকী এখন দিয়ক চৰকাৰে মোক পাছ এখন দিয়ক সেইটো আশা কৰিব নোৱাৰো মই আমাৰ মন্ত্ৰীসকলক অলপ আগতে মিটিং কৰি কৈছো যে আপোনালোকে সাধাৰণ জনতাৰ দৰে যাব লাগিব ইনফেক্ট মই নিজকো মাইনাস কৰিব খুজিছিলো কিন্তু অসমৰ জনতাৰ হৈ জুবিনক মালা এধাৰি মই দিব লাগিব নহলে অসুবিধা হ'ব নহলে সেই ভিৰত তাতে গৈ মোৰো চিআৰপিটি সোমাই যাওঁ মই নিজেও বিচৰা নাছিলো কিন্তু কৰ্তব্যটো পালন কৰিব লাগিব কাৰণ আমি এখন লিষ্ট বনাইছো চিফ জাষ্টিস স্পিকাৰ যদি গভৰ্ণৰে বহুত ইচ্ছা কৰে গভৰ্ণৰ কিৰণ ৰিজিজু সৰ্বানন্দ সোণোৱাল মেঘালয়ৰ পৰা অহা প্ৰতিনিধি দল যিখিনি খুব গণি আমি কৰিছিলো হ'ব আৰু কিবা ধন্যবাদ